এডমিশ্যনটো লৈছিলা সেই বস্তুটো পাইছানে নাই ইয়াতে? আমিতো নাই বুলিয়ে ক'ব লাগিব, কাৰণ যেতিয়া আমি আহিছিলোঁ ফাৰ্ষ্ট টাইম এডমিশ্যনৰ টাইমতো চবেই অভিয়াছলি সুধিয়েতো ল'ব ন, কি হয় কি নহয়। তেতিয়া আমি সুধিছোঁ ছাৰক যে INC আণ্ডাৰত মানে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ আণ্ডাৰত হয়নে নহয়। ছাৰে কৈছে হয়, তোমালোকৰ ইনষ্টিটিউটটোহে অকল প্ৰাইভেট হয়, কিন্তু তোমালোকৰ চাৰ্টিফিকেটটো গভমেণ্টৰ ফালৰ পৰাও আহিব, INC ফালৰ পৰা আহিব। কিন্তু আমি এতিয়া গম পালোঁ যে INC নহয়। তেতিয়া আমি ছাৰক সুধিলোঁ কথাখিনি, ছাৰ আপুনিতো কৈছিলে INC বুলি, কিন্তু এতিয়া আপুনি কি বুলি ক'ব, আমি মানে তেনেকুৱা গম পাইছোঁ যে INC নহয় বুলি। তেতিয়া ছাৰে কৈছে নহয়, INC হ'বৰ কাৰণে 3-4 বছৰমান লাগিব। সেইটোৱে আমি ক'লোঁ। সেইটো কাৰণে আমি ভাবিলোঁ যে আমি কথা পাতিলেতো নহ'ব, ষ্টুডেণ্টে কথা পাতিলে নহ'ব। সেইটো কাৰণে আমি নিজৰ গাৰ্জেনক মাতিলোঁ, আপোনালোকে আহক আৰু ছাৰ আৰু মেম লগত কথা পাতক বুলি। তেতিয়া আহিলে, চবেও আহিলে। অহাৰ পাছত আৰু চবেও জানে ভালকৈ। মেমৰ নাম কি? মেমক হুছনা আৰা বেগম। কি হয়? হুছনা আৰা বেগম কি হয়? চেয়াৰমেন হয় চেম কলেজ অফ নাৰ্ছিঙৰ এতিয়া চেয়াৰমেন আছে নাই? আছে, এতিয়াও আছে। মানে সেইটোৱে আৰু আমাৰ গাৰ্জেন আহিছে, আমাৰ কিবা এটা ডাউটো হ'ব পাৰে, আমাৰ যেনিবা আমি বুজি পোৱাত মিষ্টেকো হ'ব পাৰে, কিন্তু আমাৰ গাৰ্জেনৰ লগতো এটলিষ্ট ভালকৈ কথা পাতিব লাগে, ভালকৈ ক্লিয়াৰেশ্যন দিব লাগে ন, যে কেনেকুৱা হৈছে, কি হয় কি নহয়। সেইটোৱে মানে আমাৰ এতিয়া যেনিবা কৰ্চটো দিছিলে 86,000 বুলি, এতিয়া আমাক 96,000 আমাক খুজিছে। এতিয়া সেইটোৰ কাৰণে আমি আজি গাৰ্জেন মাতি পিনে মিটিং কৰিছিলোঁ। তেওঁলোকে গাৰ্জেনবিলাককো বহুত অপমান কৰিছে, আৰু লগতে আমাৰ হেৰেছমেণ্টটো দিয়ে থাকে, আৰু পইচা বঢ়োৱাৰ কথা কৈছে। আমাৰতো 86,000ৰ পৰা কেনেকৈ 96,000 হ'ল, আমি সেইটো কুৱেশ্যনটো কৰিছিলোঁ। কিন্তু তেওঁলোকে কৈছে আমি তোমালোকৰ আগত 96,000 কৈছোঁ, এনেকৈ কৈছে। মানে ফাৰ্ষ্ট আমাৰ 1,36,000 আছিল, 1,36,000ৰ পৰা আমাক তাৰমানে তেওঁলোকে 50,000 কনচেশ্যন দিছিলে। 50,000 তেওঁলোকৰ এতিয়া কথাটো কি হ'ল, টিউশ্যন ফিজটো তেওঁলোকৰ 80,000 আছিলে, 80,000ৰ পৰা তেওঁলোকে বোলে 50% মানে আমাক কনচেশ্যন দিছে। সেইটোতো কথা নাছিলে আমাৰ, পূৰা আমাক 3 ইয়াৰ্ছৰ আমাক কেলকুলেশ্যন কৰিও দেখাইছে তেওঁলোকে। আমাক 1.5 লাখ টকা আমি মানে কনচেশ্যন পাম, সেইটো কাৰণে লৈছিলোঁ। আৰু তাৰপিছত সিদিনাখন ছাৰে আমাক ক'লে তোমালোকৰ মানে বছৰি তোমালোকৰ এমাউণ্টটো হয়, ছাৰ নাম শ্বেখ আব্দুল্লা। তেওঁ তেওঁৰ এইটো প্ৰিন্সিপাল, মানে এইটো ইনষ্টিটিউটটো চলায় আৰু না, ডাইৰেক্টৰ তেওঁ। ডাইৰেক্টৰ হয়। তাৰপিছত তেওঁৰ লগত আমি আলোচনা কৰিলোঁ, মানে তেওঁৰ কনফিউজন আছিলে, আমি দূৰ কৰিব আলোচনা কৰিলোঁ। তেতিয়া তেওঁ ক'লে মানে নাই, তোমালোকৰ দালি চাউলৰো বাঢ়ে, আমাৰো বাঢ়িব, সেইটো কৈছে। আমাৰতো সেনেকুৱা নহয়, আমিতো দালি চাউলৰ পঢ়িবহে আহিছোঁ, দালি চাউলটো কিনিব অহা নাই ন, সেইটোৱে। তাৰপিছত আৰু সেইটোতো হ'লেই বাৰু। তাৰপিছত আৰু বৰ্ডৰ, মেইনলি আমাৰ বৰ্ডৰ কাৰণে আমাৰ লাগিছোঁ। ধৰা আমি এতিয়া ANC হৈছে, ANCটো আমাক নালাগে, ডাইৰেক্ট INC লাগে। ANCটো আমি সুধিছোঁ INC কিয় হোৱা নাই, এতিয়াতো নহয়, 3 years 4 years লাগিব। তেনেহ'লে আমি 3 yearsৰ পৰা ওলাম, INCৰ পৰা কেনেকৈ পাম আমি, সেইটোতো কথা। আমাৰ INCহে লাগে ন, তেতিয়াহ'লে তাৰপিছত এইটো সেনেকৈ আমাৰ তাৰমানে আমি নাথাকোঁ ইয়াতে, যিখিনিয়ে গ'ল আমাকতো তেওঁলোকে দিব বুলি আমিতো আশা কৰা নাই বাৰু, তথাপিও খুজিছোঁ সেইটো। কিন্তু পিছলৈকে যাতে আমাৰ যিখিনি ৱেষ্ট হৈছে তাতকৈতো ডাবল ট্ৰিপলে ৱেষ্ট হ'ব ন, সেইখিনি আমি যাতে ৱেষ্ট নহয়, সেইকাৰণে আমি ওলাই যাব খুজিছোঁ। আমি হোষ্টেলত আমি 14জন, আমাৰ ছিনিয়ৰ, আমাক ছিনিয়ৰ বুলি কয় যে আমি ফাৰ্ষ্ট বেটছ হয়, 13জন আছোঁ। জুনিয়ৰটো আমি নাজানো, গোটেইকেইটা গৈয়ে আছে, মানে সদায় যায়। টোটেল নাজানো, আগতে আছিলে সিহঁতে 40জন মান আছিলে সিহঁতৰ। তাৰপিছত আমাৰ পৰাও 17জন আছিলোঁ, আমি সিদিনাখন আৰু এজন গৈছে। তাৰপিছত এনেকৈ মানে গৈয়ে আছে, মানে সিহঁতৰ ঘটালাটো চবেই। ইয়াত GNM এডমিশ্যন কাৰণে প্ৰৱেশ কাৰণে আহিছিলোঁ। ইয়াত 3 years কোৰ্চ আছিলে, 3 years কোৰ্চত সেনেতে আপোনাৰ কি ক'লে 3টা কিস্তি হয়, 3টা কিস্তিৰ পৰা সেনেতে আপোনাৰ অলৰেডি আমি ফাৰ্ষ্ট 30,000 পে' কৰিলোঁ, ছেকেণ্ড পে' আমি 26,000 কৰিলোঁ। যোনটো আপোনাৰ থাৰ্ড কিস্তি হয়, এইটো আপোনাৰ মাৰ্চ মাহত হয়। এই মাৰ্চ মাহত যোনটো আপোনাৰ কিস্তি হয়, বিফ'ৰ আৰ্জেণ্টলি এইটো যদি 31st আমাক নিদিয়ে, তেতিয়াহ'লে সিহঁতে আমি কলেজৰ পৰা ষ্টুডেণ্টক আউট কৰি দিব। এইটোতো ৰিজন নহয়, আমিতো কিবা এটা উদ্দেশ্য লৈহে আহিছোঁ যে আমাৰ ল'ৰা ছোৱালীটো ভাল হওক। যে সেনেকৈ যদি কালি এটা প্ৰব্লেম দিয়ে, আজি এটা প্ৰব্লেম চলি থাকে। মানে কেতিয়াবা যদি হোষ্টেল ফিজ এদিন লেট হ'লেও ক'ব নাই তহঁতক ক্লিনিকত পঠোৱা নহ'ব, তহঁতক ওলাই যোৱা, এইটোতো অপশ্যন নহয়।
এতিয়া আমিতো কিবা এটা যদি ভাল এটা ল'ৰা ছোৱালী ভাল হ'বৰ কাৰণে এতিয়া আমি পঢ়িবৰ কাৰণে তাক পঠাইছোঁ। এনেকৈ যদি প্ৰব্লেম হ'লেতো আমি কি উঠিছোঁ আৰু আমিতো বিলিভ কৰিব নোৱাৰোঁ। আমি আহিছোঁ ইমান দূৰৰ পৰা ইয়াত, আমি কাৰ্বি আংলঙৰ পৰা আহিছোঁ। তেতিয়াহ'লে মই এইটো নগাঁও গুৱাহাটীতো দিব পাৰিলোঁ মই উদ্দেশ্য। ইয়াত নিজৰ এৰিয়া বুলি কয় মই নিজে ইয়াত দিব আহিছিলোঁ। এইটো উদ্দেশ্য হ'লে পৰন্তু ফ্ৰড নে কি এইটো আমি একচুৱেলি এতিয়া চালিহে আমি গম পাম। আপোনালোকে কি তদন্ত দাবী দাবী জনাম এইটো তদন্ত।